Hello guys, welcome to our channel Sangeeta and Nihaka অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া এফালে যাব ওলাইছোঁ, মই মিষ্টাৰ আৰু ছোৱালীকণ। ইজনী ছোৱালীকণ ক'লৈ যাবা কৈ দিয়াচোন। মই এতিয়া ক'লৈ যাম জানা? ক'লৈ? ক'লৈ যাবা? ভাইটিৰ ওচৰলৈ। ভোগবাৰীলৈ যাম আমি যাম ভোগবাৰী মামাহঁতৰ ঘৰলৈ, ৰাইডিঙাও যাম, ভোগবাৰীও যাম। চাই থাকিব ভিডিঅ'টো। আমি ছোৱালী আৰু মই খোজকাঢ়ি আহি আছোঁ। গাড়ীত তেল নাইকিয়া হ'ল, মিষ্টাৰ আগলৈ গ'লগৈ ভৰাবলৈ। ৰাতিপুৱা মানে ভিনদেউৱে গাড়ীখন লৈ গৈছিলে, বহুত সময় অহা নাছিলে, ক'ৰবাত ঘূৰি তেল নাইকিয়া কৰি থৈছে। এতিয়া আমি এইকণ দুইজনী খোজকাঢ়িবলগীয়া হৈছে। অকণমান আগলৈ তেল পাই তাৰপৰা ভৰাই আনিবলৈ গৈছে। ক'ত? তাই শিৱ মন্দিৰ দেখি আহিছে। কি আমাৰ দুৰ্দশা, খোজকাঢ়ি আহিবলগীয়া হৈছে। বুজিছেনে? গাঁৱৰ মাজে মাজে আহি আছোঁ। হা কি হ'ল শিৱ মন্দিৰ? ব'লা গাড়ী আহিছে দে মা। একদম অঘাই টঙে দেখিছেনে কিমান দৌৰিছে? ক'ৰ জংঘলৰ মাজে মাজে দৌৰিছে, কিবা সাপ চাপ পৰি থাকিব। ভিতৰ সোমাই নাযাবাগৈ মন্দিৰ। ইয়াত কুকুৰ আছে। বোপাহত গুচি অহা নাপায়, দুখ ধৰিব ভগৱানে। কৃষ্ণ প্ৰভু আহা। পিছে মন্দিৰৰ ভিতৰত সোমাই হৈ কৈ আহা। চেণ্ডেল পিন্ধি সোমাই নাযায় নহয় মন্দিৰৰ ভিতৰলৈ। নম শিৱায় বুলি কোৱা। আহা। ভগৱানে কি কৰিছে? তপস্যা কৰি আছে। আহা। এনে কি বুলি কয় শুনাই পায় ন? কিবা শিৱ মন্দিৰ। আমি আহি পালোহি। এয়া চাহ পুৰি খাইছোঁ। ছোৱালীয়ে খাইছে। তাৰ ডিঙুটো তিতি আছে, গাখীৰ খাইছে দাদা। অকণমান পুৰিলে মানে। আমি আলহী ঘৰ পালোহি। আহি এয়া চাহ পানী খালোঁ, খাই কৰি পেলাই বহি আছোঁ। যামগৈ আৰু এতিয়া সন্ধিয়া হ'ল। এঘৰ আমাৰ ভোগবাৰীত আছিলে, ভোগবাৰীত সোমাই আহিলোঁ। এতিয়া আকৌ ৰাইডিঙত সোমাইছোঁহি। ইয়াৰ পৰা এতিয়া সন্ধিয়া হ'ল, 7টাই বাজিব হ'ল। ছোৱালীও শুলে, আমাৰ ছোৱালীকণ। ঘৰ আহি পালোহি। এতিয়া 8টা বাজি গ'লগৈ। ঘৰ পাওঁতে অলপ জামুগুৰিত সোমাই বজাৰ কেইটামানো কৰি আনিছোঁ। এতিয়া মই গুচাই আছোঁ নহৰু, মাংস আনিছোঁ, মাংস বনাম। ভাতত লাগিছোঁহি আহিয়ে, মানে ৰখি পেলাই ৰেষ্ট পোৱা নাই। কাপোৰ খুলিছোঁ, খুলি পেলাই ভাততহে লাগিছোঁ। চাহ বনাই আছোঁ এতিয়া। ভণ্টিও পালেহি। তাই আজি শুক্ৰবাৰ, আজি আহিছে, কাইলৈ বন্ধ যিহেতু। তাই 4 দিন বন্ধ পাব। কাইলৈও বন্ধ, পৰহিলৈতো দেওবাৰে, সোমবাৰে শংকৰদেৱৰ তিথিৰ কাৰণে বন্ধ দিছে। তাৰপিছত তাই মঙলবাৰে ৰাতিপুৱাহে যাবগৈ। তাইও পালেহি। এতিয়া ভাতত লাগিছোঁ। এয়া মই নহৰু গুচাই আছোঁ। ছোৱালী একে তাতে যি টোপনি গৈছে, বাইকতো তাই শুই আহিছে। এইজনী তাই একদম টোপনি পূৰা। গুড নাইট গাইজ। আমি আহি পেলাই ভাত পানী খালোঁ বনাই কৰি। এতিয়া শুই থাকোঁ আৰু। ৰাতি 11টা 12টা বাজিবহি হ'ল। বহুত দেৰি হ'ল। মাছ বনালোঁ, দালি কিবা কিবি অগম বগম কৰি থাকোঁতে বহুত দেৰি হ'ল। ইজনী ছোৱালী এঘুমুতি সাৰ পাই পেলাই আকৌ সেয়া পানী খাই পেলাই আকৌ শুইছে। তাইক মই জলপান অকণ খুৱাই দিলোঁ। এতিয়া আমি শুই থাকোঁ। গুড নাইট। গুড মৰ্ণিং গাইজ। আমি উঠিলোঁ খোৱাৰ পৰা অথনিয়ে। এতিয়া প্ৰায় 10:30 বাজি গ'ল। ঘৰত মিস্ত্ৰী লাগিছে, মানে আমাৰ পাকঘৰটো টাইলছ লগাইছোঁ। কামত লাগি আছোঁ। মিষ্টাৰো নাইকিয়া, বজাৰলৈ গৈছে কিবা আনিবলৈ। এইজনী আমাৰ ছোৱালী চাদৰ মেখেলা পিন্ধি চাওঁ, দেখাই দিয়াচোন। চাওঁ কি কৰিছা সেয়া? মাক হৈছা নেকি তুমি? কাৰ মাক? পুতলা মাক। লিপষ্টিক লগাইছে, মাহীক লগাইছে, ইয়া কৰিছে ষ্টাইলনি। খালোঁ অথনিয়ে, গা পা ধুলোঁ। আলহী আহিব আজি, তাকে পূৰা কামত লাগি আছোঁ। বিন্দাছ বহুত কামত লাগি আছোঁ। চাহ নাই বনোৱা। এতিয়া আমি ভাজি লৈছোঁ পপকৰ্ণ, ভাজি লৈছোঁ। ইয়াক খাবলৈ। ইয়া পপকৰ্ণ ছোৱালীয়ে ভগাই আছে।
তাকে খাই বৈ লওঁ, সিহঁতৰ কামত লাগি যাওঁ। তাই পাচলি চাচলি কাটি কৰি থৈছে, মিষ্টা গৈছে বজাৰলৈ, আহি পাবহি আলহী। তাকে খাই লওঁ। এয়া আমি পপকৰ্ণ খাব লৈছোঁ। এয়া কি খাইছা? এয়া পপকৰ্ণ কোনে বনালে? মা মায়ে কোনজনীনো? এজন তুমি মাইক বেয়া পোৱা? হাই পামা ফ্লাক্সতে চাহ খাই না। আলহী আহি পোৱাহিয়ে নাই, মই ভাত বনাই আছোঁ, পূৰা ভাতত লাগি আছোঁ। এইফালে মিস্ত্ৰীয়ে কাম কৰিছে কাৰণে গেছটো সিফালে নি পেলাই তাতে বনাই আছোঁগৈ। মানে ইটো চাইডে নি লৈ পেলাই টেবুলখনতে ফিটিং কৰি পেলাই তাতে বনাইছোঁ। দিগদাৰ হৈছে পানীৰ পৰা মানে বেছি টেপলে আকৌ বাহিৰলৈ অহা যোৱা কৰি বনাই থাকিবলগীয়া হৈছে। এইফালে নহ'লে বেছিঙৰ ওচৰতে টাইলছ লগাই আছে, পাকঘৰ টাইলছ লগোৱা নাছিলে যেন, টাইলছ লগাই আছে মিস্ত্ৰীয়ে, দেখাই আছোঁ। এয়া পাকঘৰ অৱস্থা বেয়া। এইফালে মই ভাত বনাই আছোঁ, এইফালে বনাইছোঁ মাংস, ইয়াত চিকেন বনাই আছোঁ। দুচৰে মাছ বনাম, মাছে জিকা বিলাহীত, দালি হ'ল, পটল ফ্ৰাই হ'ল, আৰু কিবা বনাম, আচাৰ চাচাৰ আছে, চাটনি অকণ বনাব দিছোঁ মোনো। তেনেকৈয়ে খাম আৰু। আলহী আহিলে দেই। এজনী মাইনা, এজনী মুনু, এজনী ধুনু, এজনী বা আহি পেলাই চিটবং এটা খাই শুই আছে। এজনী আমাৰ ছোৱালীয়ে ইয়াত দুষ্ট কৰি আছে, তাই লুকাই আছে। ভিনদেউ আমাৰ মিষ্টাৰ চাহ তাহ দিলোঁ, মই ভিডিঅ' কৰিবলৈহে নহয়, ইজি হৈ আছিলোঁ যে। এইফালে ভাতটো একে উৎপাতকৈ বনাই আছোঁ, চাহ দিলোঁ। এতিয়া বা আমাৰ মানুহটো আৰু ভিনদেউ গাড়ী ড্ৰাইভাৰ মিলি এইফালে গৈছে, ওলাই সিহঁতে ক'লৈ গৈছে সিহঁতে জানে। ভাত খাম আৰু লাহে লাহে, ই আহিছে। ভাত পানী খালোঁ আমি, খাই কৰি পেলাই এনেই বাহিৰতে অকণ বহি আছোঁ। বাহঁত শুই আছে, এজনী চিম্পী, এইখন আমাৰ 20 টকীয়া গাড়ীখন, এইখন আলহী শুই আছে। বাহঁত আহিছিলে, আমি যে মাজতে গৈছিলোঁ, বা আহিছিলে, বা ভিনদেউ, খুৰায়েকৰ ছোৱালীজনী, বা ছোৱালীজনী শুই আছে। সেইটো কাৰণে বাহিৰতে আমি অকণমান এনেই বহিছোঁ। হেই এজনী হাঁহি থাক। আমাৰ আলহী যাবগৈ ওলাইছে দেই, বাই বাই। কি হ'ল বোলে? হেল্ল' গাইজ, কালি আলহী যোৱাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ। ৰাতি ভাত পানী বনোৱা কাম নাছিলে, ইয়াতে আমাৰ নামঘৰতে মানে নাম আছিলে কালি, তাতে ভাত খোৱা হ'ল, নামৰ পাৰ্টি মাতিছিলে। ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু। আজি আকৌ শংকৰদেৱৰ তিথিৰ কাৰণে আজি ঘৰতো ভাত পানী বনোৱা হোৱা নাই একো। ৰাতিপুৱাই চাহ বিস্কুট কিবা কিবি খাই তেনেকৈ আছোঁ। নামঘৰত মিষ্টাৰহঁত নামঘৰত গৈছে, এওঁ গৈছিলে, আহিলেগৈ প্ৰসাদ। আৰু ইয়াতে মানে মাইকী মানুহ নাযায় এই শংকৰদেৱৰ তিথিত নামঘৰলৈ, ইয়াতে নাজানো আৰু কিয়, কিন্তু আমাৰ সেইফালে যায়, মাহঁতৰ সেইফালে, কিন্তু ইয়াতে নাযায় মাইকী মানুহ। মাইকী মানুহ নাযায় কাৰণে আমি নাই যোৱা, কিন্তু মিষ্টাৰহঁত গৈছে মতা মানুহ, তাতে জলপান খাব, কোমল চাউল দৈ এনেকৈ খাব। ঘৰলৈ লৈ আহে ভাগৰখিনি, সকলোৱে ভাগৰখিনি দি পঠায়, লৈ আছে বাচন বৰ্তন লৈ আনিব। অহা নাই এতিয়ালৈকে তেওঁলোক, মানে ভাত পানী খোৱা নাই, শুই আছিলোঁ। এতিয়া আহিছে, তাই গৈছিলে আৰু মই পূৰা টোপনি গৈছিলোঁ। আহি পেলাই জগুৱাই দিছে, মা উঠা আছে, কিন্তু মুখতে এইটো কিবা এটা উঠিছে দিছেনে গালতে, বিষাই আছে মানে। সেয়া দেখিছে, চকু ফুলি আছে। মই শুই আছিলোঁ, ভণ্টিও শুই আছে, মায়ে সেইফালে আছে, আৰু কোনো আমি কেইজনী আছোঁ। এনেই চিম্পীহঁত, ভাগিনহঁত, বাকী চব গৈছে। এওঁৰাও গৈছিলে, এওঁৰা এতিয়া বেলুন ফলাই আছে। কিনো জলপান খালা? তাত নোখোৱাকৈ গুচি আহিলা। জলপান আনিলে, আমি এতিয়া খাম, ভণ্টিয়ে খাই আছোঁ।